সানডে স্পেচিয়েল এয়া আজি কি বনাম আপোনালোকক চব দেখাই থাকিম বঢ়িয়া ৰেচিপি হ'ব আজি পিঁয়াজ কাটি আছোঁ ছাগলী মাংস আছে কোনে কোনে ছাগলী মাংস খাই ভাল পায় মই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে তো আজি মোৰ ভিডিঅ'টি মই মোৰ কিটচেনৰ পৰা ষ্টাৰ্ট কৰিছোঁ মাইনাও লাগি দি আছে আৰু আজিৰ ৰেচিপিটো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে মটন ৰেচিপি হ'ব মটন কাৰী বনাম আৰু পটল আৰু মচুৰ দাইলৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুতে ভাল পাব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আজি মই মাংসটোত মানে গোটা গোটা সৰু সৰু পিঁয়াজ দি কিনে বনাম আৰু বাকি মই যোগাৰ কৰি লৈ লওঁ কি দিওঁ চাই থাকো আপোনালোকে পিঁয়াজখিনি প্ৰথমতে ভালদৰে কাটি লৈছোঁ কেইটামান মিডিয়াম সাইজৰ পিঁয়াজ যেনেকৈ দুখন মানে বনাম আজি ৰেচিপি দুটা হ'বতো এইকাৰণে পিঁয়াজ অকণমান বেছিকৈ লৈ লৈছোঁ এয়া হৈছে পটলৰ ৰেচিপিৰ কাৰণে পটল আৰু আলু এটা আৰু মচুৰ দাইলখিনি মই ধুনীয়াকৈ ধুই কিনে ৰাখি থৈছোঁ এইকেইটা সৰু পিঁয়াজ চবখিনি ধুনীয়াকৈ মই যোগাৰ কৰি লৈ লৈছোঁ এতিয়া মই মটনখিনি মেৰিনেট কৰিম তো ইয়াত মছলাখিনি দি লওঁ তো এয়া মই দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি অকণমান বেছিকৈ দি ল'লোঁ বাৰু আৰু এয়া হ'ল কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰটোৰ কাৰণে আৰু এইখিনি হ'ল আপোনাৰ মটন মছলা তো ইয়াতে নিমখ দি ল'ম হালধি গুড়ি চবখিনি দি অকণমান কেঁচা মিঠাতেল দি ধুনীয়াকৈ পিঁয়াজ দি মোহাৰি কিনে ইয়াক ৰেষ্ট দিম অকণমান সময় বেছি সময় নাৰাখিম মই 10 মিনিটমান সময় ৰাখি থৈ দিম মেৰিনেট কৰি কিনে তাৰপাছত মই দবিত মানে বনোৱা ষ্টাৰ্ট কৰিম আৰু তো সানডে আছিলে সানডে দিনা মই ভিডিঅ'টো বনাইছিলোঁ তো এয়া মই গোটা মছলা লৈ লৈছোঁ পাঁচফোৰণ জিৰা শুকান জলকীয়া তাৰপিছত তেজপাতা আছে আৰু দালচিনি ইলাইচি এইবিলাক আছে আৰু এয়া মই এতিয়া মিক্সিত পিচি ল'ম গোটেইখিনি কি দিলোঁ আপোনালোকে দেখা পাইছে আৰু ভিডিঅ'টো বহুত লম্বা হৈছে কাৰণে স্পীডত দিলোঁ তো এইখিনি মই দি ল'লোঁ গোটেই শুকান জলকীয়া কেইটা এতিয়া মই মানে মাংস বহাম এতিয়া ইলাইচি গোটেই দি দিলোঁ আজি কেৰাহীতে মাংসটো বনাম বুলি ভাবিছোঁ আৰু এয়া গোটা পিঁয়াজ কেইটা দি দিলোঁ কেৰাহীত বনালেতো অকণমান টাইম লাগিব মোটামুটি 1 ঘণ্টামানৰ বেছি লাগিব বোধহয় চাওঁ কিমান মানত হয় তো এইখিনি ইয়াতে এটা মই নহৰু দিছোঁ আপোনালোকে দেখা পাইছে নহৰুটো দিলে টেষ্টটো ভাল লাগে আৰু খায়ো ভাল পাওঁ মই তো এতিয়া বাৰী হ'ল পটলৰ ৰেচিপিটো এয়া মচুৰ দাইল লৈ লৈছোঁ আৰু ইয়াতে নহৰুকেইটা অকণমান গোটাকৈ মানে পিছা নাই এনেই মানে থেতেলি দিছোঁ কেঁচা জলকীয়া আছে পিঁয়াজ আছে তো ইয়াতে মই পাঁচফোৰণ জিৰা আৰু জলকীয়া দি দিলোঁ বাকী এইখিনি দি দিলোঁ অকণমান ভাজি ল'ম ভালদৰে ভাজি কিনে ইয়াতে এইখিনি চব্জিখন দি দিম খাবলৈ এইখন চব্জি ইমানেই সোৱাদ হৈছিলে ন বহুতে ভাল লাগিল খাই কিনে আৰু মাংসটোতো ক'বই নালাগে এইটো ধুনীয়া হৈছিল খাব তো এইখিনি মই আগতে পিঁয়াজ ভাজি ল'লোঁ নহৰু চহৰু দি লৈছিলোঁ এতিয়া মচুৰ দাইলখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম তো দুখন আঞ্জা মই সমানে লাৰি থাকিব লগা হৈছে একেলগে বহাই দিলোঁ কাৰণে দুফালে সমানে লাৰিছোঁ আৰু এয়া ঢাকনি দি কিনে মই ঢাকনি দিওঁ আৰু গুচাওঁ এনেকৈ লাৰি বনাই আছোঁ তো এতিয়া ইয়াতে মই পটল আলু দি দিলোঁ এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম ভাজি লৈ কিনে পানী দি উতলিব দিম আৰু বেছি মছলা ইউজ নকৰোঁ মই ইয়াতে চিম্পুলকৈ বনাম এখন নিমখ আপোনালোকে নিজৰ অনুমানত দি ল'ব
মই মোৰ অনুপানত দি লৈছোঁ। এয়া দিছোঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিম, বাকী আৰু বেলেগ নিদিম। দুফালে আঞ্জাখন হৈ আছে মোৰ। ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে দিছোঁ অকণমান। বাকী এইটো কাশ্মীৰী ৰেড চিলি পাউডাৰটো সিমান জ্বলা নাথাকে, কালাৰটো ভাল হয় দিলে। এয়া মটন হৈ আছে আৰু লাৰি আছোঁ মই। আৰু এইখিনি যে মিক্সিত পিচিছিলোঁ যে, এইখিনি মই অকণমান মাংসটো আধা ফ্ৰাই হোৱাৰ পিছত দি দিছোঁ। মানে এইখিনি দি কিনে আকৌ মানে মই ভাজিম। তো আলুখিনি দি ল'লোঁ, এটা আলু দিছোঁ। আলু নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু মাইনা আৰু বাবুৱে আলু খাই ভাল পায়, সেইকাৰণে দিলোঁ। মাংসৰ আলুটো এনেও টেষ্টি লাগে ন। তো এতিয়া ইয়াত মই গৰম পানী দি দিলোঁ। গেছটো কমোৱা আছিল যে, নহ'লে জ্বলিব পাৰেতো, সেইকাৰণে গেছটো কমাই দি কিনে ভাজি আছিলোঁ মই। একদম পিঁয়াজ চিয়াজ একো জ্বলিব দিয়া নাই। আৰু এয়া মোৰ মটন। তো আজি ভাবিছোঁ আপোনালোকক খাই কিনেও দেখাম আৰু আপোনালোকৰ আগত। তো গোটেইকেইজনে বহি কিনে খাম আজি। ছানডে আছিলেতো, ছানডেৰ দিনা গোটেইকেইজন ঘৰত থাকে, একেলগে ভাতকেইটা অন্য দিনাতো খোৱা নহয়। তো আজি একেলগে খাম। তো ইয়াত মই পানী দি দিলোঁ। পানী দি পৰা ঢাকনি দি সিজিব দিম। সেইখনো পানীটো মই একদম কমি যাব দিম আৰু শুহি যাব দিম। এইটো চব্জি কৰিম মই। আৰু এয়া মাংসত দিয়াৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। মান ধনিয়া আছে আৰু এই ধনিয়া আছে, তো দি দিম মই। তো এখনটো বাৰু হৈ গ'ল মোৰ, আপোনালোকে দেখিব পাৰিছে, দেখিবলৈ ধুনীয়া হৈছে। অকণমান লাৰি দিলোঁ আৰু গোন্ধ শুঙি চাইছোঁ। তো এয়া আছিলে, মই নেক্সট ভিডিঅ'ত দেখাইছিলোঁ ঘৰতে লাই শাক ৰোৱা। তো সেয়া ছিঙি অনা দেখুওৱা নহ'ল, মানে পাহৰিলোঁ আৰু ভিডিঅ'টো বনাব। তো এয়া মই কেঁচা চাটনি বনাম। এইখিনি বনাই কিনে জলকীয়া তলকীয়া দি ল'ম। ভোট জলকীয়া খাব লাগিব। তো এইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম এতিয়া। ইয়াত মই পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু আদা অকণমান দিছোঁ। দি কিনে এইখিনি খাবলৈও বহুতেই ভাল হৈছিলে। কিবা কৈ আছিলোঁ, মানে পাছত আৰু এক্সট্ৰাকৈ অডিঅ'টো লগাব লগা হ'ল, মানে নইজ বহুত হৈ আছিলে। তো এতিয়া এও মানে হোৱাৰ পিছত মোক লাগি দিব আহিছে, মানে হোৱা আঞ্জাত নিমখ দিব আহিছে, লাগি দিব, মানে গৰম মছলা দিব মাংসখিনি। আৰু তেওঁ ভালে বনায়, তেওঁৰ পৰাই মই ছাগলী মাংস বনোৱা শিকিছোঁ। আগতে একদম ফাল্টু হৈছিলে, এতিয়া অলপ ভাল বনাওঁ বাৰু। মোৰ গুৰু হয়। আৰু এয়া হ'ল ছাগলীৰ মাংস। টাইম লাগে ন, তাতেও আজি কেৰাহীত বনাইছোঁ। তো পূৰা তাক মানে ঢাকনি দি ৰাখিছোঁ। তো এয়া মোৰ মাংসৰ আঞ্জা উতলি আছে ধুনীয়া কৰি, হৈ গৈছে আৰু খাব লাগে। বেটা আৰু বেটীৰ পূৰা ভোক লাগিছে। আৰু এতিয়া ভাত খাম আৰু আজি ভাবিছোঁ আপোনালোকক মানে ভাত খোৱা ভিডিঅ'টোও দেখাম বুলি। তো গোটেইকেইটাই লগ হৈ ভাত একেলগে খাম, আপোনালোকক মানে আজি খোৱা ভিডিঅ' দিম। সেয়া ইহঁতে দৌৰি আছে, খেলি আছে ইহঁততে। ভোক লাগিছে, বহুত দেৰি হৈ গ'ল আজি। তো এতিয়া আৰু এওঁ কি কৰি আছে চাওক। এইখিনি হ'ল আমাৰ জেকিৰ কাৰণে ভাত ৰাখিছোঁ। আমাৰ জেকি আছে ন, জেকিক ভাত দিব লাগিব। সি ৰখি আছে ভাত খাবৰ কাৰণে। আৰু সি মাংস নহ'লে একদমেই ভাত নাখায় গাইছ, বেয়া অভ্যাস হৈ গৈছে। তাক আমি মাংস খোৱা নাছিলোঁ, বইল খুৱাই আছিলোঁ। তো এতিয়া মাংস দিব লগা হৈ গৈছে আমি। কি কৰিছা? অঁ এইটো মানে এইটো মান ধনিয়া পাতটো ৰুই দিছা।
জুতি দিছে আৰু এইবিলাক মই ৰাখিছোঁ কিটচেনত কিটচেনটো অলপমান লেতেৰা টাইপ হৈ আছে বাৰু মই চাফা কৰি ল'ম এইবিলাক ৰাখিছোঁ তো এয়া মোৰ মাংস আঞ্জা ফাইনেলি হৈ গ'ল ইয়াত এতিয়া অকণমান গৰম মছলা দিম আৰু কি দিম জান গৰম মছলা ধনিয়া আৰু কেঁচা ধনিয়া মান ধনিয়া দুটা ধনিয়া আছে মান ধনিয়া আৰু বুন ধনিয়া নে কি এটাই হয় ধনিয়া আৰু মান ধনিয়া দুটা অ'কে তো এয়া মোৰ ফাইনেলি মাংস হৈ গ'ল ইয়াতে ধনিয়া দি দিছোঁ তো পুৰি 1 ঘণ্টা লাগি গৈছে মোৰ মাংসখিনি হোৱাতে আৰু কেৰাহীত বনালে লাগিবই দিয়কচোন কাৰণ ছাগলীৰ মাংস হয়তো সিজিব লাগিব বাচ্ছাও আছে যিহেতুকে আৰু এয়া গোটা গৰম মছলা পিচি দিছোঁ অকণমান দি এতিয়া এইখন পূৰা ঢাকনি লগাই দিম তো আজি সানডে স্পেচিয়েল আমাৰ খানা হৈ গ'ল ইফালে ভাত বহাইছিলোঁ ভাতটো হৈ গৈছে বাৰু মোৰ তো এইখিনি হৈছে ইয়াতে মই আমাৰ অকণমান আলু দিম বুলি কৈছিলোঁ যে এইটো মানে মই দালি পটল যে বনাইছিলোঁ এই তাৰ পৰা আলু লৈ আনিছোঁ এই আলু দি দিলোঁ অকণমান নিমখ আছে নিমখ দি দিলোঁ ধনিয়া আৰু ধনিয়া নিদিওঁ কেঁচা চাটনিত আৰু কি ধনিয়া দিম আৰু এয়া মিঠাতেল অকণমান দি মিঠাতেল অকণমান দি দিলোঁ হৈ গ'ল ওপৰৰ পৰা দেখুৱা যাম কি হৈছে হ'ব এতিয়া হাতে দিব না হৈ গ'ল এতিয়া খাম খুচি দিম খাবলৈ এই চাৰ্জাৰডাল পৰিছে নে ইমান কষ্ট কৰি বনাইছে এনেকৈ তো বাবু মনুক খোৱা হৈ গ'ল তো এতিয়া আমি খাবৰ কাৰণে ভাত সাজি লৈছোঁ মই মোৰ ভাইটি আছে হাজবেণ্ড আছে আৰু মই তিনিওজন মিলি কিনে খাম লগ হৈ খালে এনেও ভাতৰ জুতি যিকোনো বস্তুৰে জুতিটো বেছিকৈ লাগে নহয়নে বাৰু তো এতিয়া ভোট জলকীয়া মানে ভাইটি আৰু মই খাম কিন্তু তেখেতে নাখায় তেওঁ জ্বালা বেছি খাব নোৱাৰে আৰু গোটেই ভিডিঅ'টোত তেওঁ মানে মোক বহুত হেল্প কৰিছে তেওঁৱে ধৰি আছে গোটেইখিনি তো তাৰ কাৰণে থেংক ইউ তো এতিয়া আমি খোৱাৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ তো প্ৰথমতে আমি চব্জিখিনি দিয়ে খোৱা ষ্টাৰ্ট কৰিলোঁ আগতে এইখন চব্জিৰ মানে জুতিটো লৈ লওঁ খাবলৈ যে ইমানে সোৱাদ হৈছিলে গোটেইকেইখন আঞ্জা বহুত ভাল লাগিছিলে তো মই ভাইটিক বাৰে বাৰে সুধিছোঁ যে কেনেকুৱা লাগিছে তেখেতকো সুধিছোঁ ভাইটিয়ে কৈছে যে মজা বোলে ভাল লাগিছে বুলি কৈছে তেওঁ তো খাই সঁচাকৈ ভাল পাইছিলোঁ আমি গোটেইকেইজনে তো আপোনালোকেও ঘৰত বনাই খাবচোন বহুত ভাল পাব খাই কিনে এনেকৈ পটলৰ আৰু মচুৰ দাইলৰ বহুতে খায়েই চাগে কিন্তু মই ফাৰ্ষ্ট টাইম বনাইছোঁ এনেই পটল ভাজিয়ে খাওঁ বা কেতিয়াবা এনেই চিম্পুল চব্জি খাওঁ মচুৰ দাইলেদি মই বনোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট বনাইছোঁ বহুত সোৱাদ পাইছোঁ খাই কিনে তো জ্বলা খাইছোঁ যে জ্বলাৰ লগত পানীৰ লগত জ্বলা মানে দুটা চলি আছে তো সঁচাকৈ আজি ভাতকেইটা খাই বহুতে ভাল পালোঁ ইমানেই সোৱাদ হৈছিলে বাকী চব্জিটো পূৰা ফিনিছ হৈ গৈছে বাবুৱে গোটেইখিনি লৈ খালে অকণমানো এৰা নাই ইয়াতে গম পাই কিমান টেষ্টি হৈছিলে তো মাংসখনো ধুনীয়া হৈছিলে তাতে আৰু ভোট জ্বলা পালে আৰু আমাকনো কি নালাগে ভাইটি আৰু মই খুব জ্বলা খাওঁ দেই আমি ইমান জ্বলা খাব পাৰোঁ ন সঁচাকৈ আমি বহুত জ্বলা খাওঁ জ্বলাকেইটা বাৰু বজাৰৰ পৰা কিনা হয় কিন্তু ঘৰত
গুটি লগাইছোঁ কিন্তু হোৱা নাই, চাওঁ বাৰু হয়নে নাই। তো খোৱা লোৱাটো চলিয়ে থাকিব। লগতে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনালোঁ। তো মাৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক, তাৰে প্ৰাৰ্থনা। তো সকলোৱে পূজা চাবৰ কাৰণেতো ৰেডি হৈছেই চাগে। কাপোৰ চাপোৰ কিনিলেনে বাৰু আপোনালোকে কমেণ্টত জনাবচোন। তো এইখিনিতে এটা কথা জনাওঁ, দুৰ্গা পূজাত যেন সকলোৱে নিজৰ ছেফটিটো মানে ধ্যানত ৰাখে। ফূৰ্তি তামচা কৰিব, কিন্তু নিজৰ আৰু নিজৰ পৰিয়ালৰ যেন কথাটো মনত ৰাখে। তো তাৰে মানে অনুৰোধ জনালোঁ সকলোকে। পূজাটো ভালে ভালে যাওক সকলোৰে। তো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ভাল পায় তেনেহ'লে। তো আজিলৈ ইমানেই। তো বাই বাই।